গুড ইভিনিং সকলোলৈকে আমি এতিয়া আছো গোলাঘাটৰ দেৰগাঁৱত আৰু দেৰগাঁৱৰ থকা মোৰ খুব বেছি প্ৰিয় এডোখৰ ঠাই বহুত বেছিয়ে ভাল লাগে সেই মোৰ প্ৰিয় ঠাইডোখৰ হৈছে নেঘেৰিটিং শিৱ মন্দিৰ শিৱদৌল এতিয়া আমি তালৈকে ওলাই আহিলো আৰু এতিয়া আমি ভিতৰলৈকে যাম শিৱদৌল নেঘেৰিটিঙত তো বলকচোন আপোনালোককো লৈ যাওঁ আপোনালোকৰো হয়তো ঠাইডোখৰ খুব বেছি প্ৰিয় হ'ব পাৰে আৰু বহুত বেছি ভাল লাগিব পাৰে মোৰতো খুব বেছি ভাল লাগে এই ঠাইডোখৰ আৰু বহুতে হয়তো চিনি পায় এইডোখৰ ঠাই কাৰ কাৰ ভাল লাগে কোনে কোনে জানে এইডোখৰ ঠাই এটা কমেণ্ট কৰি জনাব বলক এতিয়া আমি ভিতৰলৈকে সোমাই যাওঁ আৰু মই ইফালে বিস্কিটৰ পেকেট লৈ ধুনীয়াকৈ বহি গৈছোঁ আৰু চাৰিওফালৰ পৰা যোন যেনেকৈ পাৰে মানে দৌৰি আহিছে আৰু খাবলৈ আৰু মই এওঁলোকৰ বাবে ইয়ালৈ আহোঁ খুব বেছি ভাল লাগে আৰু তাহাঁতি কোনেও কাকো একো অনিষ্ট নকৰে কাকো এটেক নকৰে যদি তাহাঁতক কোনোৱে জুকাই মেলি নলয় তাহাঁতি বুজি পায় আৰু জানেই তাহাঁতক খাবলৈ দিয়ে মৰম কৰে খুব বেছি ভাল লাগে এই ঠাইখিনিত আহি দেখিছেনে মোৰ গাতে জঁপিয়াই উঠিছে শেষ হৈ গ'ল মই লৈ আহিলোঁ আৰু মোৰ হাতত মানে দুটা বিস্কিটৰ পেকেট আছিলে বাবে একদম এটা পেকেট মানে জঁপিয়াই মেলি লৈ যাব বিচাৰিছে ইয়াতে যেতিয়া আছিলোঁ দেৰগাঁৱত তেতিয়া আমি আহিছিলোঁ ইয়ালৈকে আৰু তেনেকৈ মোৰ ঠাইডোখৰলৈ চিনাকি হৈ গ'ল চাওকচোন ইমান ধুনীয়া পৰিৱেশ আৰু দিয়া হাতত দিয়াচোন এখনকৈ দিয়াচোন দুলীয়া নিদিবা আহি পাব চাবা এটাকে দি আছে দিয়া হেল্ল' এভৰিৱান সকলোকে আহিলোঁ পূজা কৰিলোঁ নেঘেৰিটিঙৰ পৰা এতিয়া ওলাই দিলোঁ আমি যাওঁগৈ আজি ঘৰ যাব লাগিব তো বহুত বেছি ভাল লাগিলে সকলোকে বাই বাই